হেল্ল' নমস্কাৰ। আজি এটা নতুন বেলেগতকৈ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। মানে এইকেইদিনটো লকডাউনৰ কাৰণে আমি ঘৰতে আবদ্ধ হৈ আছোঁ। আজি অলপ ওলাই গ'লোঁ, তৃতীয় পৰ্যায়ৰ লকডাউন অলপ শিথিল কৰিছে বাবে। আজি আমি মই আৰু আমাৰ এটা ল'ৰা আহিছে, তাৰ লগত মই অলপ গ'লোঁ আৰু গাঁৱৰ পুখুৰীত মাছ বেছি আছে মানে মাৰি কিনে। তাৰে দুটামান মই ভিডিঅ' কৰি আনিছোঁ, আপোনালোকক দেখুৱাম আৰু আপোনালোকে একেদিন ঘৰতে নে যিহেতু ব'লক আমি ভিডিঅ'টো চাওঁচোন কেনে লাগে। চাইকেল লৈ আমি যাই আছোঁ মাছ আনিব, মানে গাঁৱৰ পুখুৰীত মাছ মাৰি আছে। এইটো আমাৰ গাঁৱৰ ৰাস্তা। মই আৰু মোৰ ভাইটি, মই চাইকেল চলাই আছোঁ, সি বহি আছে আগফালে। মানে কি জানেনে, পিছফালে বহা নাই আৰু পিছফালে চকাটো লটং পটং ঘটং মটং হৈ আছে। তাক আগফালে বহি লৈছোঁ। মানে আহি থাকোঁতে এটা ঘটনা হৈছে, আহি থাকোঁতে ভিডিঅ' কৰি থাকোঁতে ছাগালটো অলপৰ কাৰণে মৰি নেগাল, তাৰমানে চাইকেল উঠি কিনে। তো আমি বহুত দূৰ চাইকেল মাৰি আহি পালোঁ। চাওক মাছ হ'লে মই আহি পোৱালৈকে মানে এটা ছাইড উঠোৱা হ'লে মাছ আছে আৰু বহুখিনি মাছ আছে, আৰু উঠাব কিজানি। তো কাটিলোঁ মাছ, খালোঁ আঞ্জা, আৰু বহুত দিনৰ মূৰত মাছ খাই ভালে লাগিল। তো কেনে পালে ভিডিঅ'টো জনাব আপোনালোকে। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে আৰু এনেকুৱা ভিডিঅ' দি থাকিম মই মোৰ চেনেলটোত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।